ঐ বুল্লা ভাৰত আৰু পাকিস্তানৰ মাজত কেনেকুৱা যুদ্ধ হৈছে তই নিউজবোৰ চাইছ নাই বাৰু? চাইছো দেখিছোঁ বৰ মজা লাগিছে দেই। তাহাঁতি পেহেলগামত ইমান গাল মানুহক মাৰিব পাৰিছিলে, এতিয়া তাহাঁতৰ সন্ত্ৰাসবাদী চব উৰি গ'ল। কালি ৰাতিয়ে দি দিলে, দেখিছ নাই? নিউজ ফালি আছে একদম। আমাৰ কিন্তু ইণ্ডিয়ান আৰ্মিক পুৰা চেলুট দিব লাগিব দেই, দেখিছ নাই? তাকে দেই, অন্তত মৰা আত্মাকেইটাই শান্তি পাব। এনেই নিৰীহ মানুহকেইটাক তাহাঁতি কেলে মাৰিব লাগে? তাহাঁতি নিজেহে জোকাই লৈছে। ভাৰতখনক ভাবিছিলে একেবাৰে তললৈ ডুবি থকা দেশ বুলি, যাতে কোনো একো কৰিবই নোৱাৰিব। তাহাঁতি মৰাৰ পিছত আমি কি চাই থাকিম? দেখিলে নহয় এতিয়া ৰাতিয়ে এটাতে দি দিলেগৈ ৰাতিয়ে। তাকেই দেই, অপাৰেশ্যন সিন্দুৰ আৰম্ভ হ'ল যেতিয়া আমি সকলো সাৱধান হ'ব হ'ল, কাৰণ তাহাঁতৰ ওপৰতো বিশ্বাস কৰিব নোৱাৰি। পাকিস্তানী মানুহ হয়, তাহাঁতক বিশ্বাস কৰাটো টান। তাহাঁতি আকৌ আমাৰ ওপৰত এটেক চলাব পাৰে, কাৰণ তাহাঁতৰ বহুত মানুহ এতিয়া বৰ্তমান মৰি গ'ল। এতিয়া তাহাঁতি আকৌ আমাৰ ওপৰত এটেক কৰাবও পাৰে। সেইকাৰণে আমি বহুত সাৱধান হৈ থকাটো উচিত, গম পাইছোঁ? আমাৰ সেনা জোৱানসকলে ইমানখিনি সষ্টম হৈ থকাৰ কাৰণেহে আমি ইয়াত ভালকৈ সুৰক্ষিত হৈ থাকিব পাৰিছোঁ। তথাপিও আমি জনসাধাৰণে ভালকৈ থকাটো উচিত, নিজেই অলপ হ'লেও সাৱধান হৈ থকাটো উচিত। এতিয়া সেনাজনসকলক আমি ভালদৰে থাকিবৰ কাৰণে আশীৰ্বাদ কৰিছোঁ। ইয়াৰ পৰাই নহ'লেতো একোতো কৰিব নোৱাৰোঁ আমি। তাকে বৰ্ডাৰতো বহুত বেছি যুদ্ধ হৈ আছে, বৰ্ডাৰৰ মানুহখিনিও যাতে ভালে কুশলে থাকিব পাৰে। নিৰীহ মানুহবিলাকক তাহাঁতি অকণো বুজি নাপায়, তাহাঁতৰ মনত একো দয়া মমতা ভাৱ নাই। সেয়েহে তাহাঁতিতো মাৰি দিবও পাৰে নিৰীহ মানুহখিনিক। সেইখিনিও যাতে ভালকৈ সাৱধানতা অৱলম্বন কৰি থাকে যেন, হয়নে? সেইটোৱেই, তহঁতৰ মাহঁতকো ভয় কৰি থাকিবলৈ মানা কৰিবি দেই। সকলোৰে ঘৰে এটাই চিন্তা হৈ আছে এতিয়া। তথাপিও নিউজবিলাক চাই থাকিবলৈ কবি, সকলো যেন ভালে কুশলে থাকে। ইয়াৰ পৰাই সকলোকে আশীৰ্বাদ কৰি থাকিবলৈ কবি। আমাৰ মানুহবিলাকে আশীৰ্বাদ কৰি থাকিলে সকলো ভাল হ'ব, নহয় জানো? মানুহবিলাক বুজি পোৱাটোহে মেইন, সকলোৰে মাজত একতা থকাটোৱেই মেইন। কিন্তু সেইবিলাক মানুহ সকলোৱে বুজি নাপায়। সন্ত্ৰাসবাদীটো কোনো ধৰ্ম নাই, কোনো মৰম আদৰ কাৰোলৈ নাই। সেইকাৰণে সেইবিলাকৰ আৰু যিমানখিনি আছে সকলোবিলাক নাইকিয়া কৰিব লাগে।